অসম তৃণমূল কংগ্ৰেছৰ যোগদান সভা 8-11-2023 তাৰিখে শদিয়া সমষ্টিৰ অন্তৰ্গত নগাঁও পঞ্চায়তৰ কেইবাগৰাকী মহিলা আৰু যুৱকে অসম তৃণমূল কংগ্ৰেছত যোগদান কৰে। উপস্থিত থাকে তিনিচুকীয়া জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি হিৰণময় গগৈ, সাধাৰণ সম্পাদক সজল আচাৰ্য ডাঙৰীয়া, যুৱ তৃণমূল কংগ্ৰেছৰ সভাপতি নয়নমণি গগৈ, সাধাৰণ সম্পাদক মহাদেৱ দত্ত, তিনিচুকীয়া জিলা চাহ কোষাধ্যক্ষ বিনোদ তাঁতী ডাঙৰীয়া, অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ উপসভানেত্ৰী শ্ৰীমতী আনন্দিত গোস্বামী ডাঙৰীয়ানী আৰু এক সময়ৰ বিধানসভাৰ নিৰ্দলীয় প্ৰাৰ্থী শ্ৰীমতী ৰিজুমণি গগৈ ডাঙৰীয়ানী।